গোগামুখত মিচিং জাতীয় সংগঠনৰ সংবাদমেল লোকসভা নিৰ্বাচনৰ পূৰ্বে টিএমপিকে এমএমকে টিএমএমকেৰ সংবাদমেলত কৰা ঘোষণাই বহন কৰিব নেকি বিশেষ তাৎপৰ্য। গোগামুখ চিলিমপুৰৰ টিএমপিকেৰ কাৰ্যালয়ত অনুষ্ঠিত হয় সংবাদমেল। টিএমপিকে এমএমকে টিএমএমকেৰ কেন্দ্ৰীয় সমিতিৰ সংবাদমেল সম্বোধন। মিচিং জাতীয় সংগঠন টিএমপিকে এমএমকে আৰু টিএমএমকেৰ দীৰ্ঘদিনীয়া দাবী মিচিং স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক স্বীকৃতি প্ৰদান কৰাৰ সংগ্ৰামক গুৰুত্ব আৰোপ কৰি অসম চৰকাৰৰ কেবিনেট কেন্দ্ৰীয় চৰকাৰলৈ সাংবিধানিক স্বীকৃতি প্ৰদান কৰিবলৈ প্ৰস্তাৱ প্ৰেৰণ সিদ্ধান্তত সন্তুষ্ট প্ৰকাশ কৰি মিচিং সংগঠন তিনিটাই আজি গোগামুখ চিলিমপুৰৰ টিএমপিকেৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে। হিতেশ্বৰ শইকীয়া দিনৰে পৰা কোনো এখন চৰকাৰে মিচিং ৰাজ্যৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনোৱা নাছিল, কিন্তু বৰ্তমানৰ বিজেপি চৰকাৰে মিচিং ৰাজ্যৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই বিষয়টোৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই তিনিটা মিচিং সংগঠনৰ নেতৃত্বই ৩৬ৰ পৰা ৪৫টালৈ মিচিং পৰিষদীয় সমষ্টিৰ বৃদ্ধিৰ বাবেও কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে বুলি সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে। যি চৰকাৰে আমাৰ দাবীৰ প্ৰতি সঁহাৰি জনাইছে, আমি সেই চৰকাৰৰ সমৰ্থনতে থাকিম বুলি কৈ অহা লোকসভা নিৰ্বাচনত আওপকীয়াকৈ বিজেপিক সমৰ্থন কৰাৰ কথা মুকলিকৈয়ে ঘোষণা কৰে সংগঠন তিনিটাই। লগতে সাংবিধানিক মৰ্যাদাৰ প্ৰস্তাৱ ৬ষ্ঠ অনুসূচী অন্তৰ্ভুক্তিৰ বিষয়টোক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে বুলি সংবাদমেলত জানিবলৈ দিয়ে। গোগামুখৰ পৰা প্ৰমোদ টাইডৰ ৰিপৰ্ট, মিচিং আনুলতা। আমাৰ এই সংবাদমেললৈ আৰু দেৰিকৈ হ'লেও আপোনালোক সকলোকে আমি নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আগতীয়াকৈ ভোগালী বিহুৰো শুভেচ্ছা জনালোঁ। ইয়াতে এটা বিশেষ কাৰণত আপোনালোকক আমি আহ্বান জনালোঁ। ইতিমধ্যে সকলোৱে গম পাইছে, যোৱা ৭ জানুৱাৰী তাৰিখে অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই কেবিনেট বৈঠকে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি দীৰ্ঘদিন ধৰি যি মিচিং জাতীয় সংগ্ৰাম ৬ষ্ঠ অনুসূচীত মিচিং স্বায়ত্তশাসিত পৰিষদত অন্তৰ্ভুক্ত কৰা বা সাংবিধানিক মৰ্যাদা প্ৰদান কৰাৰ বিষয়টো লৈ অসম চৰকাৰৰ লগত আমাৰ যি দীঘলীয়া এটা আলোচনা চলি আহিছিল, তাৰ এটা গতি যোৱা ৭ জানুৱাৰী তাৰিখে লাভ কৰিছে আৰু সেইকাৰণে আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ পূৰ্বে যোৱা ৭ ডিচেম্বৰ তাৰিখত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আমাৰ জাতীয় সংগঠনসমূহৰ লগত আলোচনাত বহিছিল। আলোচনাত বহুতে তেখেতে তেতিয়া আমাক এটা প্ৰতিশ্ৰুতি দিছিল যে অতি শীঘ্ৰে মিচিং স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক মৰ্যাদা দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু সেই মৰ্মে এমাহৰ ভিতৰতেই উইদিন 1 মান্থ তেখেতে ৭ জানুৱাৰী তাৰিখত কেবিনেট বৈঠক বহুৱাই মিচিং স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক মৰ্যাদা প্ৰদানৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ কাৰণে যি সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এমাহৰ ভিতৰতে খৰতকীয়া যি তেখেতে ইনিচিয়েটিভ ল'লে, তাৰ কাৰণে আমি বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী, ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, তেখেতসকলকো আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আশা ৰাখিম যে এই প্ৰস্তাৱ প্ৰেৰণ কৰাৰ লগে লগে অতি কম সময়ৰ ভিতৰত কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ আৰু মিচিং জাতীয় সংগঠনসমূহৰ ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হ'ব আৰু এই ত্ৰিপাক্ষিক বৈঠকৰ জৰিয়তে সাংবিধানিক মৰ্যাদা প্ৰদানৰ বিষয়টো এটা সমাপ্তিৰ দিশত লৈ যাব বুলি আমি আশা ৰাখিছোঁ। এইখিনিয়ে।